নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আজি আমি গৈ আছোঁ শ্ৰী শ্ৰী পখলা গোসাঁই থানত। তাত চলিছে 58তম স্থাপনা দিৱস সভা মহোৎসৱ। এইখন থান বৰপেটা নগৰ বৰবিলাত আছে। আৰু এয়া আমি আহি পালোঁ। এয়া গীত দেখিছে আপোনালোকে। আৰু এয়া পখলা গোসাঁই মন্দিৰটো। আৰু ইয়াতে শৰাইবিলাক থোৱা হৈছে। আৰু এয়া হৈছে মেইন মন্দিৰ, ভিতৰত মূৰ্তিটো আছে। আৰু এয়া আমাৰ বিহুৰ উৎসৱ কৰিছে। সঁচাকৈ মন্দিৰৰ বাহিৰ ভাগো খুব ধুনীয়া। আৰু এয়া বৌৱে চাকি জ্বলাইছে আমাৰ। আৰু এইফালে বুবু কৰিছে যে মই নিজে দিমটো। আৰু আমাৰ ইয়াত ধূপ চাকি জ্বলোৱা হৈ গ'ল। আৰু এয়া আয়তীসকলে নাম কীৰ্তন কৰি আছে। আৰু আমাৰ বুবুক চাওক, বুবুও গৈছে। আৰু ইয়াতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছে। সঁচাকৈ জুবিনদাবিহীন সকলো অনুষ্ঠানে হৈ গৈছে, তথাপি কিন্তু সকলো আধৰুৱা। একো ভালে নলগা হৈছে তেওঁ অবিহনে, কিন্তু কি কৰিব, নিজৰ কৰ্তব্যখিনিতো কৰিবই লাগিব। আৰু এইফালে বুবু আমাৰ ফূৰ্তিৰ সীমা নাই। আৰু তাত শিৱ মন্দিৰ এটাও আছিলে। আৰু তাত দোকান পাহাৰো আছিল, আৰু বহুত আছিল বাৰু, মীনা বজাৰো আছিলে, কিন্তু তাত আমাৰ যোৱা নহ'ল। আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।